ভম স্বাহা স্বাহা ভম স্বাহা। নমস্কাৰ বাবা। বাবা মানে মোৰ বহুত ডাঙৰ বিপদ এটা হৈছে আৰু মোৰ লগৰবিলাক চব এতিয়া মিংগল, কিন্তু মই হ'লো চিংগল। এতিয়া দিয়ক মোক উপায় এটা জলদিকে বাবা। সদায় কি আৰু চিংগল হৈ থাকিম আৰু মোৰ কাণো লাগি যায়। কাহিয়ে এৰিম আৰু এতিয়া চকু পানীহে ওলোৱা নাই আৰু এতিয়া মনত পোৱা নাই যে সেই এক্সিডেণ্টে নহ'ব, চকু পানী ওলাই গ'লহেঁতেন। দিয়ক আৰু বাবা উপায় এটা। ভোম স্বাহা। এইবোৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড এইবিলাক সমস্যা লৈ আহিছে। এইবিলাক একদম সাধাৰণ সমস্যা বুজিছা, চুটকি সমস্যা, এইবিলাক চুটকি। মই আকৌ আনকমন বাবা, মানে মই আনকমন, বেলেগতকৈ বহুত বেলেগ। আনকমন ড্ৰেছ পোচাক চব বেলেগ। মই এনেকুৱা প্ৰমাণ দি দিম ন, তুমি বিশ্বাস কৰিবলৈ সাজু হৈ যাবা। এইবোৰ সাধাৰণ, এইবিলাক সমস্যা নেকি? ইমান ডাঙৰ ডাঙৰ সমস্যা লৈ মোৰ ওচৰত আহে, চব সমস্যা সমাধান কৰি দিছে। ভোম স্বাহা। বাবা থেংক ইউ মোক সোনকালে উপায়টো দি এইটো সমাধান কৰি দিয়ক আৰু। ভোম স্বাহা। তোৰ এটা মই এতিয়া প্ৰমাণ দিওঁ। এই চলি থকা ফেনখন যে, ফেনখন এতিয়া ঘপককৈ বন্ধ হৈ যাব। চাহ। ভোম স্বাহা। বাবা পপু মেপে ইপি নপ, টুপু ইপি টপ চপ, টুপু পপ নপ ধপ, কপৰিপি টেপে টেপে। ভোম। দেউতাই মন্ত্ৰ মাতিছে চাগে দেই, মন্ত্ৰ মাতিছে। বাপা পপু মেপে ইপি নপ, চুপু ইপি টপ টুপু, বাপা নপ দপ, কপৰ ইপি ডেপে। মেইন চুইচটো বন্ধ কৰিব দিছে মানে। ভোম স্বাহা। দেখিলি মোৰ মন্ত্ৰ পাৱাৰ কিমান আছে? সেই মন্ত্ৰ মাতি দিয়াৰ লগে লগে মোৰ বন্ধ হৈ গ'ল। দেখিলি, তোৰ মুখৰ আগত মই প্ৰমাণ দি দিলোঁ। দেখিলি, এইবিলাক চুইচবিলাক দিয়া আছে, দেখিছ, হ'লেও কিন্তু ফেন বন্ধ। বাবা কিন্তু আপুনি বহুত মহান হ'ব দেই। এতিয়া সেই চকু পচাওঁতে এইটো কাম কৰি দিলে। সঁচাই বাবা মহান। মোক এনেই কোৱা নাছিলে সিহঁতি, আমাৰ গাঁৱৰ ফালে গ'লে চবেই কৈছিলে মহান কিন্তু আপুনি। ভোম স্বাহা। তোৰ ঘৰৰ দক্ষিণ চাইডৰ ছোৱালী পাবি, বুজিছ? দক্ষিণ চাইডৰ ছোৱালী পাবি। দক্ষিণ চাইডে আমাৰ ছোৱালী তোৱালী নাই নহয়, আমাৰ খালটো আৰু লেট্ৰিনটোহে আছে। এই মূৰ্খ মানৱ, দক্ষিণ চাইডৰ মানে দক্ষিণ ফালে যিবিলাক জেগা আছে, ঠাই আছে, সেইফালৰ পাবি। ভোম বুজি পাইছ? দক্ষিণ চাইড মানে সেইটো কালি বেকআপ হোৱাজনী দক্ষিণ চাইডে আছিলে। এতিয়া ছোৱালীজনী পায়ে আপোনাৰ ওচৰলৈ আহিম আৰু দেই। হৈ যাব। ভোম স্বাহা। হৈ যাব। বাবা হেৰি নহয়, পইচা পাতি এতিয়া কিমান দিব লাগিব? ভোম স্বাহা। মোৰ কোনো এইবিলাক ডিমাণ্ড নাই, এইবিলাক কোনো ফিজ চিজ নাই। ভালকৈ আৰু পইচাটো দিলে ভালকৈ হৈ যায় আৰু চব এইবিলাক তেৰাৰ কিবা। মই খালি অলপমান মানে তাত সহযোগীহে। আপুনি এতিয়া গেৰেণ্টিটো দিলেই মোক, আৰু কোনটো ছাইডত পাম সেইটোও কৈ দিছে। আৰু হয়ো মই সেইফালৰ চব এক্সবিলাক মোৰ সেইফালৰহে, কালি বেকআপ হোৱাজনীও সেইফালৰ। আৰু কি এতিয়া ফিজ চিজৰ কথা সেই তেনেকৈ কৈ দিয়া নাই। আৰু মোক এইটো ফেনখনো ইমান মানে একেবাৰে আপোনাৰ ওপৰত মোৰ বিশ্বাসেই হৈ গৈছে আৰু। বাবা কৃষ্ণ আৰু দেই বাবা, এই 500 টকা এটাকে ৰাখক আৰু এতিয়া। এইটো মোৰ খালি কামটো হৈ গ'লে হয় আৰু এইটো। ঠিক আছে। ভোম স্বাহা। যা এতিয়া গৈ থাক তই এতিয়া, আৰু সমস্যা হ'লে আহি থাকিবি। সমস্যা সমাধান কৰিবলৈ বাবা আছোঁ। ভোম স্বাহা। যা গৈ থাক এতিয়া।
গৰম উঠি গ'লো এখন লৈ লৈ গৰম উঠি গ'লো বাবু এই মেছেজটো দি দে মোৰ সমানত গ'ল আজি মাংস ঠিকছে দগৰি খাব লাগিব বকা হালাল তো গাইজ ভিডিঅ'টো আৰম্ভণিতে মই কৈ দিছোঁ ভিডিঅ'টো মানে দেখাই দিছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে বুলি তো ইয়াত কাকো অপমান কৰিব বিচৰা হোৱা নাই সম্পূৰ্ণ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে আৰু এইটো আৰু মানে কিছুমান ভণ্ডামী বাবা থাকে মানে যোনে এনেই পইচা এনেকৈ লৈ থাকে আৰু ভণ্ড বাবা বুলি কয় যে মানে নিউজে চিউজে আমি পাই থাকোঁ তেনেকুৱা সেইবিলাকৰ পৰা সাৱধানে থাকিব আৰু আজিৰ দিনত পইচা ঘটিবলৈ ইমান কষ্ট হৈ থাকে মানুহে আৰু তেনেকৈ পইচা দিলে দিয়কচোন বেয়া লাগে আৰু তো সেইকাৰণে আৰু সেইটোৱে আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো সেইটোৱে আৰু এইটো মোৰ এই চেনেলটোতে ব্লগ কমেডি চব আহি যাব অকল ব্লগ চেনেল নহয় তো শ্বেয়াৰটো কৰি দিব পূৰা বুলি আশা ৰাখিলোঁ আৰু তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বাই বাই